মই মজিত আৰু আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' আনিছোঁ। মানে আজি বিহুৰ বজাৰ কৰিব যাম। চাইকেল লৈ এইভাগে ৰাহুল আছে আৰু এইভাগে মই মানে বৰমাত যাম, বৰমা বজাৰত আৰু অলপ কাপোৰ চাপোৰ কিনো বিহু বুলি। আৰু কালি গৰু বিহু না গাইছ, তাতে অলপ দীঘলতি কিবা কিবি এনেকৈ কিনিব যাম আৰু বলকচোন আপোনালোককো দেখুৱাই আছোঁ। আৰু চাইকেল টাইকেল থৈ দিলোঁ বঢ়িয়াকৈ চাওক। ফুল লগাইছি এতিয়া আমি, কি ধুনীয়া ধুনীয়া ফুল আছে চাওক। হেৰি একবাৰ এলা ৰাস্তা এতিয়াহে ভাল হৈছে, আগতে কেনেহান খিল হৈ আছিল। মানে গাইছ হাল বোৱা পথাৰ হৈ আছিল একদম, মানে যাবা নোৱাৰি একদম ঠেকচাত একদম পূৰা নাৰী চাৰি লৰি যায়, পেটৰ বিষ উঠি যায়। এতিয়া অলপ বালা ফিল্ড কাৰণে ভাল হৈছে, বা আগতে এনেহান হৈ আছিল গাইছ, ঠেকচা পূৰা ঠেকচা হৈ আছিল। মই চিধা বাজাৰৰ পৰাই যাই আছোঁ আৰু পানী দি মাৰ লাগিছে একদম একদম সেই গৈছে। মই কি বজাই আনিছোঁ না গাইছ, এলা ৰাহুলে কাপোৰ আনিছে। কি কালাৰৰ কাপোৰ আনিছে তই? হালধীয়া একবাৰে গৰকে হালধীয়া পিন্ধিব দিছে। বহাগৰ 1 তাৰিখে গৰকে হালধীয়া পিন্ধিব দিছে। হয় আৰু কলা পিন্ধি আছোঁ আৰু কলা পিন্ধি পাওঁ। বাজাৰত ইমান ভিডিঅ' বনাই দিলোঁ, আমাৰ নতুন হ'ল তাৰ পৰা হেঁচা ঠেলা আৰু দোকানো সোমবাই নদী তামান মানুহ গাইছ। তাৰপিছত আৰু মোৰ কলা স্পৰ্টিংটো নলওঁ বুলি ভাবিছিলোঁ, তাৰপিছত আৰু ল'ব লগা হ'ল। মানে আকৌ বিচাৰি যাবি, নলবাৰী নাযাওঁ আৰু বৰমাতে ল'লোঁ। একদম আহিবাতে মই ল'লোঁ কিবা কৰি মানুহ কমত। আৰু গাইছ আপোনালোকে ভাববা পাৰে যে নৱজিতে বাজাৰত গেল আকৌ নেখেলা হয় গাইছ। এই গাইছ বহুত মানুহ আৰু তাৰমানে একদম অলপ লাজো লাগে গাইছ, তাৰমানে নতুন ব্লগাৰ না, তথাপিও আৰু অলপ চলপ কিবা উঠাই আনিছোঁ, তই সেইখিনি চালি হ'ল। আৰু গাইছ মই মোৰ তাৰমানে একদম নৰ্মেল ভিডিঅ' বনাই খেলাখন বেছি ঘূৰিব নাছিলোঁ আৰু গাইছ, এই ঘৰতে থাকি বা কিবা কৰি নামা ক'ৰবাত দিলোঁ, মানে অলপ চলপ দেখি দিলোঁ আপোনালোকক। সেইখিনিয়ে মই নৰ্মেল ব্লগ হিচাপে দি দিলোঁ আপোনালোকক।